এয়া চাওক আমি খোজকাঢ়ি অকণমান আগুৱাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি সম্ভৱ হয় আমি খোজেৰে আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক आप कहाँ से आए हैं? हम बंगाल से हैं। बंगाल से। कैसा लगा? अच्छा लगा। पहले आया था या पहली बार? पहली बार। ओके, ओम नमः शिवाय। ओम नमः शिवाय। এয়া চাওক এয়া মোৰ ঘোঁৰা মই ঘোঁৰাত বহি আহিছোঁ এতিয়া আমি গণেশ স্তূপৰ ফালে আগবাঢ়িছোঁ গোটেই বৰফ এই জুলাই মাহতো বৰফ পৰি আছে এয়াই স্বৰ্গপুৰী কাশ্মীৰ এতিয়া আমি অমৰনাথ গুহাৰ দিশে আগবাঢ়িছোঁ ঘোঁৰাত এতিয়া আমি পামগৈ গণেশ স্তূপ যি জেগাত মহাদেৱে গণেশক এৰি গৈছিল পাৰ্বতীক আমাৰ কথা ক'বলৈ যাওঁতে যি জেগাত মহাদেৱে নিজৰ পুত্ৰ গণেশক এৰি থৈ গৈছিল সেই জেগাৰ নাম গণেশ স্তূপ আৰু সেই জেগা পামগৈ আমি কিছু সময়ৰ পাছতে এয়া চাওক পাহাৰ সম্পূৰ্ণ বৰফ এয়া কেতিয়াবা অসমীয়াৰ মাজত হিন্দী আহি যায় কাৰণ ইয়াত হিন্দীটো বেছি প্ৰচলন হৈ থাকে এয়া চাওক কিমান ভয়ংকৰ ৰাস্তা চাওক এয়া এয়া চাওক আপোনালোকে এয়া আমি গণেশ স্তূপ পালোহি আমি ঘোঁৰাত উঠি আহি গণেশ স্তূপ পালোহি আৰু এতিয়া সেই স্থানৰ পৰা আমি ঘোঁৰাৰ পৰা নামিলোঁ আৰু এই গণেশ স্তূপৰ এই কেম্পলৈকে আমি খোজকাঢ়ি যাব লাগিব মই ইয়াত খোজকাঢ়ি আছোঁ এইবিলাক চাওক এয়া বৰফৰ ৰাস্তা আৰু এয়া হিল চাওক আপোনালোকে চাওক এয়া এইখন গোটেইখন বৰফৰ পৃথিৱী এয়াই স্বৰ্গপুৰী বৰফৰ পৃথিৱী যাক আমি কাশ্মীৰ বুলি কওঁ আপুনি অনুভৱ কৰক আৰু এই পৰিৱেশ চাওক সেয়েহে আমি সকলোৱে নাম ল'ব লাগে ওম নমঃ শিৱায় এই জেগাত মই আজি প্ৰথম টাইম আহিছোঁ যিমানখিনি কাশ্মীৰক লৈ ভাবোঁ আমি ইয়াত আহিলে অনুভৱ হয় যিমানখিনি আমি সঁচাকৈ ভাবোঁ তাতকৈ সঁচাই বহুত পৃথক আৰু ইয়াৰ সৌন্দৰ্য মই আপোনালোকক বৰ্ণনা দি শেষ কৰিব নোৱাৰোঁ আপুনি যেনিয়ে চাই সেইফালে একো সৌন্দৰ্যৰ ইমানে আচৰিত পৰিৱেশ ইয়াক যেন আমি এখন ছবি কৰিহে কোনোবাই ইয়াত আঁৰি থৈছে আপুনি কেতিয়াও আপুনি অনুভৱ কৰিব নোৱাৰিব যে এয়া প্ৰকৃতিৰ এক লীলা কিন্তু এয়া চাওক এয়া গণেশ স্তূপ যি জেগাত মহাদেৱে তেওঁৰ নিজৰ পুত্ৰক পাৰ্বতীক অমৰত্ব কথা ক'বৰ বাবে যেতিয়া অমৰনাথ গুহালৈ আহিছিল তেতিয়া এই স্থানতেই মহাদেৱ শিৱই তেওঁৰ পুত্ৰ গণেশদেৱক ৰাখি থৈ গৈছিল আৰু তেতিয়াৰ পৰাই জেগাৰ নাম গণেশ স্তূপ হিচাপে পৰিগণিত চাওক এয়া গণেশ স্তূপ আহিছে অহা আৰু গৈছে যোৱা চাওক এয়া গণেশ স্তূপ যিমানখিনি সম্ভৱ হয় মই অলপমান ভিডিঅ' সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত যথেষ্ট ঠাণ্ডাও পৰিছে সেইকাৰণে ভিডিঅ' কৰোঁতে মোৰ কেমেৰা
লৰি গৈছে যি ধৰণে ভিডিঅ' মই একচুৱেলি কৰিব লাগে মই সেইধৰণে কৰিব পৰা নাই তথাপিও মই ইয়াৰ কিছু পৰিৱেশ আবদ্ধ কৰিব বিচাৰিছোঁ এয়া চাওক সেয়া সেইফালে ওপৰলৈ মন কৰকচোন কেনে এক পৰিৱেশ সঁচাই যেন কোনোবাই এখন ছবি আঁকি ইয়াত আঁৰি থৈছে এনে এক পৰিৱেশ অনুভৱ হয় ইয়াত আহি চেষ্টা কৰিব কেতিয়াবা আপোনালোকো এনেধৰণৰ সৌন্দৰ্যৰে ভৰপূৰ আমাৰ ভাৰতবৰ্ষৰ এক সৌন্দৰ্যৰ প্ৰতীক কাশ্মীৰ যাক লৈ আমি বুলি নহয় যাক লৈ কেতিয়াবা চৰ্চা হয় যে এই কাশ্মীৰ বহুত সমস্যাৰ জৰ্জৰিত কিন্তু এই সময়ত যথেষ্ট শান্তিৰ পৰিৱেশ কাৰণ ইয়াত মহাদেৱ শিৱৰ লিংগ অৰ্থাৎ অমৰনাথ গুহা দৰ্শন কৰিবৰ বাবে বহুত মানুহ আহে আৰু তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ মনোকামনা পূৰণ হ'বৰ বাবে মহাদেৱ শিৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই তেওঁলোকে মনোকামনাৰ পূৰণৰ হেতু মহাদেৱৰ চৰণত প্ৰণিপাত জনায় আৰু আমি সেই মনোভাৱেৰে আহিছোঁ দেখা যাওক এই গণেশটোক পাইছোঁহি আৰু কিমান দূৰ সম্ভৱ হয় আমি সেই স্থান পাবলৈ গতিকে চেষ্টা কৰোঁ জেগাই জেগাই আমি এই পৰিৱেশৰ কিছু ছবি আবদ্ধ কৰি ৰাখিবৰ বাবে পুনৰ আমি আগলৈ যাবলৈ চেষ্টা কৰিছোঁ সেয়েহে আপোনালোকক এতিয়া বিদায় জনাইছোঁ আগৰ পৰিৱেশ মই আপোনালোকক পুনৰ দেখুৱাবলৈ যত্ন কৰিম ধন্যবাদ চাওক চাওক কিমান এক সুন্দৰ পৰিৱেশ আমি এতিয়া আহি গণেশটোপ পাইছোঁহি যি জেগাত মহাদেৱ লৈ পাৰ্বতীক যেতিয়া অমৰ কথা কৰিবৰ বাবে অমৰনাথ গুহাৰ দিশে অগ্ৰসৰ হৈছিলে সেই সময়ত মহাদেৱৰ পুত্ৰ পাৰ্বতীৰ পুত্ৰ গণেশদেৱক এই জেগাতেই থৈ গৈছিল আৰু এই জেগাৰ পৰা আগলৈ যাবলৈ দিয়া নাছিল কিয়নো অমৰত্ব বৰৰ কথা কেৱল পাৰ্বতীক মহাদেৱে অকলেই ক'ব আৰু এয়া সেই যি জেগাত যি স্থানত গণেশদেৱক এৰি গ'ল সেই স্থান এয়া এই স্থানৰ নাম গণেশটোপ ধন্যবাদ